দিবসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অইন এটা ভিডিঅ'লৈ। তো আজি আলোচনা কৰিব লৈছোঁ যে মেট্ৰিকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোকে নতুন নাই যে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰক। তো আজি আৰম্ভ কৰিব লৈছোঁ মেট্ৰিকৰ বাবে এটা ভাল খবৰ। বহুতে মোক কমেণ্ট কৰি আছে যে এটা ডিষ্টিংশ্যন মাৰ্ক, ষ্টাৰ মাৰ্ক, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, লেটাৰ মাৰ্ক এনেকৈ কিমান মাৰ্ক পালে এইটো পোৱা যায় সেইটোৰ বিষয়ে মোক বহুতে কমেণ্ট কৰি কৈছিল। সেইকাৰণে মই বনাব চেষ্টা কৰিছোঁ। যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক এটা কৰিব। তো আজি আৰম্ভ কৰক। তেনেহ'লে পোন্ধৰত কিমান মাৰ্ক আছে আৰু ডিষ্টিংশ্যন মাৰ্ক পাবলৈ কিমান লাগিব। তো ডিষ্টিংশ্যন মাৰ্ক পাবলৈ তোমালোকক লাগিব 510ৰ পৰা এভৱ যিবিলাক থাকিব সেইবিলাক ডিষ্টিংশ্যন মাৰ্ক থাকিব। আৰু যদি 450ৰ ওপৰৰ পৰা 509ৰ তলত যিবিলাক থাকিব সেইবিলাক ষ্টাৰ মাৰ্ক পাব। আৰু থাৰ্ড ডিভিজন পাবলৈ হ'লে তোমাক 360ৰ পৰা আৰম্ভ হ'ব আৰু 449লৈকে থাকিব। ছেকেণ্ড ডিভিজন পাবলৈ হ'লে তোমালোকক 270ৰ পৰা 359লৈকে পাব লাগিব। আৰু থাৰ্ড ডিভিজন পাবলৈ হ'লে 180ৰ পৰা 269লৈকে পালে আপোনালোকে থাৰ্ড ডিভিজন পাব। এতিয়া আমি জানিম যে লেটাৰ মাৰ্ক পাবলৈ কিমান লাগিব। এটা বিষয়ত 80 বা তাতকৈ এভৱ থাকিলে এইটো লেটাৰ মাৰ্ক পাব। প্ৰতিটো বিষয়তে, প্ৰতিটো ছাবজেক্টতে যদি 80 বা তাৰ ওপৰত পায় সেইটো লেটাৰ মাৰ্ক থাকিব। আৰু যদি এটা বিষয়ত 29 যদি পায় তেতিয়াহ'লে তেওঁ ফেইল কৰিব নেকি? সেইটো ফেইল নকৰে, তেওঁক গ্ৰেছ মাৰ্ক দি তেওঁক পাছ কৰাই দিব। তো ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব